এই বিহু দেখো আজি বৰ ডাঙৰ ব্ৰইলাৰ এটা লৈছে এক ঠগে ফালে মুৰ্গীটো খাব পালে ভাল আছিল এক ঠগে ফালে নিমেছি কি আনছে ব্ৰইলাৰ ব্ৰইলাৰ দেহাটো যে ইমান দুৰ্বল বেমাৰ হৈছে ডাক্তৰ বেমাৰ এই ব্ৰইলাৰ খালি বেমাৰ হ'বই বুজিয়ক মানুহ ব্ৰইলাৰ নাখায় কিয় জানে না ডাক্তৰে কৈছে এই ব্ৰইলাৰ ডাক্তৰে কৈছে ৰ ডাক্তৰে কি জানে এই ব্ৰইলাৰ তোৰ জন্ম কৰবে হা ব্ৰইলাৰ তোৰ জন্ম কৰবে ব্ৰইলাৰ পুৰাণ আছে নেকি কিবা ব্ৰইলাৰটো এই কণীৰ পৰা হৈছি নে না হা এই কণীটোৰ পৰা ব্ৰইলাৰটো হৈছি নে নাজনো দেখা নাই মই চবেই জানে ব্ৰইলাৰ হয় ব্ৰইলাৰৰ কণীৰ পৰা এই কণীটোৰ ভিতৰত যিখিনি মাল আছে সেই মালখিনি এই ব্ৰইলাৰটো জন্ম হয় এই কণীটোৰ ভিতৰত এটা ব্ৰইলাৰতকৈ বেছি শক্তি কিয় বেছি আছে জানা এই ব্ৰইলাৰটোতো ঠেং ফেলবি চুপ ফেলবি পাখা ফেলবি নাৰী ঘূৰি ফেলবি গতিকে কণীটো আটা কণী খোৱাতকৈ আটা কণীৰ আধা খোৱা হ'ল গতিকে মস্ত ব্ৰইলাৰটো কিনছে কিমান 300 মান লৈছে 320 টকা লৈছে এই 320 টকা দি তই আটা কণীৰ আধা খালি নে বুজি পালি আটা ব্ৰইলাৰৰ আধা পেলাই দিয়ে যায় কিন্তু এই কণীটো যেতিয়া তই বইল কৰি বা ভাজি খাবি এইটো পেলাব লগা একো নাই তাত ঠেঙে পাখাই মূৰে হাৰাই চব মাৰি দিয়ে গেল গতিকে আটা ব্ৰইলাৰ খাৱা লাভ নে আটা কণী খাৱা লাভ এটা কণী খালি বেছি লাভ আটা কণী খাৱা আকলাই খালি তই আটা ব্ৰইলাৰটো আকলাই খাৱা ন আটা ব্ৰইলাৰ নিচা তই ঘৰ মানুহবোৰে 7টা হাতে খালি থাকে আটা কণী 7 ভাগাত ভাগত ইমানমান কণী খালি পিছিয়া ৰাখা লাগব গতিকে আটা ব্ৰইলাৰ খোৱাতকৈ তই আটা কণী খাবি গোটেই ঘৰৰ মানুহকেইটাই আটা ব্ৰইলাৰ খালি যিখিনি ভাগত পাব তই সেইখিনি পইচা দি কিমান কণী খাব কি মাথা সেই মাথা লগে খাওঁ কাৰণে আজি 40 টান কৰিছে 45 পাঁচি মেট্ৰিকো 2বাৰ ফেলছে সেই ব্ৰইলাৰ খুৱাই আছা আটা কণী তই 7টা হাতা মানে ভাবি খালি কিবা মাথা হ'ব গতিকে আটা ব্ৰইলাৰ তই ঘৰত খাৱ মানে আটা কণী 7টা হাতা মানে ভাবি খাৱ বুজি পাইছা সেইকাৰণে মোৰ এই উন্নতি নাই অলপ মাথা ল'বি মাথা এতিয়া মই 3টা কণী আনিছোঁ আমি 3টা মানুহ 3 খাম 3টা ব্ৰইলাৰ খাওঁ আৰু নে আটা কণী আটা খাওঁ মানে আটা ব্ৰইলাৰ মই একলাই খালোঁ হাৰাই মোৰ আহিছোঁ তইতো পাখাত উঠাল মই নেপলাওঁ বুজব সেইকাৰণে তোনে দুৰ্বল হৈ আছে এতিয়া আমাক দেখি কণী 3টা আনিছোঁ 3টা ব্ৰইলাৰ 3 খাওঁ মোৰতো স্বাস্থ্য ভাল ন সেইকাৰণে তো কৈছো এই কণী 3টা তই আজি খাই চাম ব্ৰইলাৰটো মোক দি তই কালিক লেগি তই বল পাই লৈ যা তোৰ ভালৰ কাৰণে দিছোঁ যা মৰা কৰি সেই 30 মানুহৰ কথা শুনি মুৰ্গীটো নাই এই 30 বুজাব নোৱাৰা শিক্ষা ইমান ভাল কথা এটা শিকছো আজি বহুত ডাঙৰ কথা যা কিবা কৰি আহিল আজি বহুত কথাই শিকি বুজিলো এই মূৰ্খবিলাকে বুজি নাপোৱা নাছিল আৰু ময়ো ইমান মূৰ্খ এই ডিমাৰ শক্তি কিমান এই কথাটো আজিহে বুজি পালোঁ মুৰ্গী ইনবা খেদৈ মুৰ্গীটো ইয়াৰ ভিতৰতে থাকে লুঙে চুঙে পাকাই থাকাই টেঙে চেঙে বাজাৰত গৈছোঁ মুৰ্গী ইনবা তাতে গলটো কাটিব ঠেং কাটিব একলা ফেলে এটা মুৰ্গী খাইছিলি এটা ব্ৰইলাৰ খোৱা তেতিয়া সেই কলিতা বোলা মানুহে ভাল কথা ক'লা আৰু সেইকাৰণে তাৰ মাথা আছে আৰু সেইকাৰণে আমাৰ মাথা নাই মোৰ বেমাৰী এই চলি বোলো লগত ধৰছে সেইকাৰণে আজিৰ পৰা ব্ৰইলাৰ নাখাওঁ এই কণীয়ে খাম মনু শুনো এইয়া কেনটো দিছ কি হে আপোনাক দেখোন ব্ৰইলাৰে বেৰিছিলোঁ কণীকেইটাই ধোন লৈ এই কণী এই ব্ৰইলাৰৰ মাজত পাৰ্থক্যটো বুজাই দিলাক মানুহ মই ব্ৰইলাৰটো দিছিলোঁ 1.5 কেজি মানৰ ব্ৰইলাৰ কণীকেইটা লৈছোঁ সাংঘাতিক মানুহে আপোনাক সদায় সদায় বুজাইহে সদায় সদায় ঠগাই যোন মানুহ ঠগাইছে সেই মানুহৰ পৰা ব্ৰইলাৰ লৈ আহা আৰু কণীকেইটা দি থৈ আহা
যা সোনকালে যাক কিন্তু এতিয়াই যাক লৈ আহক ব্ৰইলাৰ এতিয়াই লৈ আহক কেনে কৰা তুমি বুজবা চেষ্টা নকৰিলা বুজবা চেষ্টা নকৰ বুজাবা আকাৰে দিতে বুজাবা ধাৰা চাবালে সিবাৰ অগ্নিবা বইলাৰটো অগ্নিলাক নাখালাগে তিনিজনী বুলি মোৰ কথা এতিয়া মই কাষত ব্ৰইলাৰৰ বিচি যাওঁ কক কণী দিওঁ খালা মোক